হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাইছোঁ। আজি আচলতে আবেলিৰ পৰা এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিছোঁ। ভিডিঅ'টো আচলতে যোৱাকালিৰে হয় দেই, বুধবাৰৰ ভিডিঅ' হয়। মই আচলতে ভিডিঅ'টো কালি দিবলৈ সময় নাপালোঁ, সেইবাবে আজি দিছোঁ। ক'ৰবালৈ যাম বুলি ভাবিলে আমাৰ যে কিমান যে দায়িত্ব ন ঘৰখনত। কেতিয়াবা ভাবোঁ দেই, আৰু এজনী মানুহৰ মানে প্ৰয়োজন হয়। এয়া দেখিছেনে, ৰাতি মানে ল'ৰাক বহুত দিনৰ পৰা মেলা দেখাম বুলি কৈ আছিলোঁ। যিহেতু তাৰপিছতে মাহীয়েকহঁতো আজি আছিলে, গ'লগৈ। তাহাঁতৰ লগত যাবলৈ লাগে মানে তাক। মই বুদ্ধি কৰি পেলাই বোলো নালাগে, আজি মালাকে দেখুৱামগৈ, সেই বুলি কৈ ৰাখিলোঁ। কি হ'ল, মই এতিয়া গোটেই ঘৰৰ মানে ভাত পানী বনাই মেলি গোটেই চব কাম বন কৰি দিনতে আজৰি হৈ মানে মেলা চাবলৈ যাব লাগিব ৰাতিলৈ আকৌ। নহ'লেতো নোৱাৰি ন, ভাত চাত বনাই থৈ যাব লাগিব। অকলশৰীয়া মানুহ যিহেতু, আকৌ বাবা ঘৰত অকলে থাকিব। বাবাক যিহেতু ভাত মানে অলপ সোনকালেই খাবলৈ লাগে। সেইফালে মটৰ অলপ তিয়াই থৈছিলোঁ, সেইখিনিকে বোলো ঘুগুনি বনাই থৈ যাওঁ। আকৌ আলু অলপ সৰুকৈ কাটি ল'লোঁ, ঘৰুৱা আলু আছিলে, সেইখিনিকে বোলো ফ্ৰাই কৰিম আৰু আটা অলপ আমালৈ মুঠি থৈ যাম। বাবালৈ ভাত কেইটামান বনাই থৈ যাম। আমালৈ আৰু আহি মেলি ৰুটি চুটি বনাম মানে। বাবাই যিহেতু আকৌ সোনকালে খাব, আহি মেলি অকণমান দেৰিও হৈ যাব, ওলাই মেলি যোৱালৈ যিহেতু দেৰি হ'বগৈ। সেইবাবে আৰু বোলো নহয়, বাবালৈ বোলো মানে ভাতকেইটা একেবাৰে বনাই থৈ যাওঁ আৰু। সেই বুলি সঁচাকৈ দেই, আমাৰ গৃহিণীসকলৰ মানে ক'ৰবাত যাওঁ বুলি ক'লেও চাওকচোন কিমান যে মানে কাম বুলি আৰু অকল এনেকেই মানে ওলায়ো যাবলৈ শান্তি নাই একদম। আৰু অকণমান ওলায়ো যাব লাগে ন, মন চনবিলাককে ভাল লাগে। এনেওনো তেনেকৈ ক'তনো ওলোৱা হয়, ল'ৰা ছোৱালীৰ লগতে অকণমান মানে তাহাঁতি এতিয়া সি বিচাৰিছে বুলিয়ে ধৰা ময়ো অকণমান তাৰ লগতে ওলাই যাবলৈ পাইছোঁ আৰু। সেই তেনেকৈ এনেইতো যাওঁ বুলিলে ঘৰখনৰ পৰা ওলায়ে যাব নোৱাৰি দেখোন। আজিকালিতো মাৰ ঘৰত যাবলৈও সময় নাইকিয়া হৈ যায়গৈ। এইফালে ধুনীয়াকৈ টেঙা দাইল, আলু ফ্ৰাই, ঘুগুনি অকণ বনালোঁ আৰু এইফালে আটা গুৰিখিনিও এনেকৈ মঠি মেলি থৈ দিছোঁ আৰু মানে আহি পেলাই আমালৈ তেতিয়া বনাই দিম আৰু হৈ যাব। এইফালে ভাতখিনিও মানে বনাই মেলি আজৰি আৰু চবখিনি। এইফালে আকৌ মাহঁত আহিছিলে যিহেতু, আগবঢ়াবলৈ গৈ পেলাই ওচৰৰে ববৌ এজনীৰ ওচৰলৈ গৈছিলোঁ খবৰ ল'বলৈ, গা বেয়া বুলি। ববৌজনীকো অকণমান ভিডিঅ' অকণমান কৰি ৰাখিলোঁ। আচলতে মোবাইলটো হাততে লৈ আছিলোঁ, বোলো ভিডিঅ' অকণকে কৰি ৰাখোঁ, পিছত মানে চাবলৈকে হ'ব আৰু সেই বুলি ভাবিয়ে ভিডিঅ' অকণমান কৰি ৰাখিলোঁ। এনেকৈ মানে পিছত এইবিলাক আচলতে স্মৃতি হৈ থাকি যাব, নহয়নে বাৰু ভিডিঅ' কাৰণে। সেই বুলি ভিডিঅ' অকণমানো কৰি ৰাখিলোঁ। লগতে মানে মই এইফালে মেলালৈ বুলি গা ধুবলৈ যাবলৈও ওলাইছোঁ, মানে যাবলৈ বুলি গা ধুবলৈ যাবলৈ ভিডিঅ'টো মানে একেবাৰে বাটতহে ষ্টাৰ্ট কৰিছোঁ আৰু দেই। ঘৰত ষ্টাৰ্ট কৰিবলৈ মোৰ সময়ে নাই মানে, সেইফালে সন্ধিয়াই লাগিলেগৈ। ল'ৰা উৎপাততে আচলতে মেলালৈ আহিলোঁ। তাক এয়া ৰে'লখনতে অকণমান উঠাই দিলোঁ। ভয়ো লাগে ন বেলেগত উঠাবলৈ, মোৰ যে বিৰাট ভয় লাগে নহয় একদম। এইবিলাকত মই নিজেও নুঠোঁ মানে। তাক আৰু অকণমান উঠাই দিলোঁ। মেলানো কি চাব, বস্তু যে একদম চাবই নোৱাৰি, ইমান দাম মানে। একো কিনিবলৈ মানে তাত মানে নাই। এই মানুহজনে হাফ পেণ্ট এটা আনিলে, ল'ৰাক কিবা কিবি খোৱালোঁ আৰু সি কিবা এটা আনিলে, পিছে দূৰবীন এটা আনিলে। সেয়াই আৰু মেলা বুলি একো নাই তেনেকৈ বিশেষ। তাৰপিছতে আহিলোঁ। আহি থাকোঁতে আচলতে মানুহজনে বাটতে কিবা এটা ল'বলৈ সোমাইছিলে। মই এইফালে অকণমান ৰাস্তাতে ৰৈ পেলাই ভিডিঅ' অকণমান কৰি ৰাখিছিলোঁ। তাৰপৰা আহি পেলাই বোলো ৰাতিৰ আমাৰ যোৰহাটখননো কেনেকুৱা হয় তাৰো অকণমান মানে ভিডিঅ' অকণমান লাইট চাইট জ্বলি ইমান ধুনীয়াকৈ যিহেতু মানে জ্বলাই থোৱা আছে, ভিডিঅ' অকণমান কৰি ৰাখিলোঁ তাৰো। আৰু বেলেগকৈ একো ভিডিঅ' কৰা নহ'লে আৰু আচলতে ওলাই মেলি গ'লে ইমান মোবাইলটোও মানে উলিয়াই থাকি ভাল নালাগে ন মানুহৰ আগত। মই যে একদম মানে মানুহৰ আগত মোবাইলটো উলিয়াবলৈ বেলেগ বেয়া পাওঁ। ঠিক আছে তেতিয়া আজিলৈ গুড নাইট, বাই বাই।